যোৱা কালি আমি ছ'চিয়েল মিডিয়াত বিশেষকৈ বিভিন্ন ধৰণৰ কথাবিলাক শ্বেয়াৰ কৰাটো আমি দেখিবলৈ পাইছোঁ, কমেণ্ট পাছ কৰাটো আমি দেখিবলৈ পাইছোঁ। যি কথাটো আমাৰ BTR কাউন্সিলৰ ফালৰ পৰা এটা ক্লিয়াৰ কৰিব লগা আছে, তাৰ কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। বিশেষকৈ অসম চৰকাৰৰ ফালৰ পৰা যি 6 তাৰিখৰ দিনাখন এটা লেটাৰটো অসম চৰকাৰৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ বিশেষকৈ বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা BTC কাউন্সিললৈ এটা পঠোৱা হৈছে। 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ মানে প্ৰেজেণ্ট ষ্টেটাছটো বিশেষকৈ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত প্ৰেজেণ্ট ষ্টেটাছটো বিচাৰি তেখেতসকলে এটা লেটাৰটো ইয়াত পঠাইছে। এইটো ক্ষেত্ৰত অলপ মানে যি ধৰণৰ লেটাৰটো ইয়াত আহিছে, ইয়াৰ ওলোটাকৈ আমাৰ বিপক্ষে যিবিলাক বিৰোধী টীম আছে তেওঁলোকে অলপ ৰাইজক অলপ উচিত নিদি অলপ বেলেগ ধৰণৰ এটা কমেণ্টটো পাছ কৰি আছে, যিটো আমি ইয়াত ক্লিয়াৰ কৰিবলৈ ওলাইছোঁ। তো ইয়াত বিশেষকৈ সকলোৱে জানে মানে 3rd গ্ৰেড আৰু 4th গ্ৰেডটো বিশেষকৈ এইটো এপইণ্টমেণ্টটো আমাৰ BTC একৰ্ড হোৱাৰ পিছত এজ পাৰ 6 শিডিউল ৰুল আৰু BTR এইটো ছেম আছে, ইয়াত কোনো নাই। আমি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপইণ্টমেণ্ট অথৰিটিত আমি আমাৰ BTRৰ ভিতৰত যিমান 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপইণ্টমেণ্ট দিয়া হ'ব এইটো আমিয়ে দিম। ইয়াত আৰু কোনো অসম চৰকাৰৰ ফালৰ পৰা এইটো ইয়াত একো হস্তক্ষেপ নকৰিব। মাথোন এটাই কথা মানে বৰ্তমানৰ যি ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত এটা অল অসমত যি ধৰণৰ অসম চৰকাৰে 1 লাখ এটা চাকৰি দিম বুলি ওলাইছে, তো 1 লাখ চাকৰি দিম বুলি কোৱাত বিশেষকৈ এই 3rd গ্ৰেড আৰু 4th গ্ৰেডটোতো আমাৰ, কিন্তু আমি বিচাৰিছোঁ কি 3rd গ্ৰেড আৰু 4th গ্ৰেডটোতো আমি দিম, আমি এইটো ক্ৰিয়েশ্যন কৰিব, আমি এইটো দি দিম। কিন্তু কথাটো হ'ল 3rd গ্ৰেড আৰু 4th গ্ৰেড মাথোন চাকৰি নহয়, ইয়াত আকৌ বহুত আছে। ইয়াত আমাক ইঞ্জিনিয়াৰবিলাক লাগিব। এতিয়া আপুনি চাওক পাব্লিক হেল্থৰ পৰা আৰম্ভ কৰি আপোনাৰ মেডিকেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ডিপাৰ্টমেণ্টত বহুত চাকৰিবিলাক আছে, যিটো 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ উপৰিও 2nd গ্ৰেড বা এইফালেও চাকৰিবিলাক আছে। এটা আমি অসম চৰকাৰৰ পৰা লৈ আহিব লাগিব। গতিকে এই ক্ষেত্ৰত মানে যি কথাবিলাক ওলাইছে এইবিলাক সম্পূৰ্ণ ভুৱা। আমাৰ কাউন্সিলৰ ফালৰ পৰা এটাই কথাটো আমি ক্লিয়াৰ কৰিব বিচাৰিছোঁ, 3rd গ্ৰেড আৰু 4th গ্ৰেডটো BTRৰ যি পাৱাৰ এইটো কোনো পধ্যে আমি ইয়াত মানে ধ্বংস হ'বলৈ নিদিওঁ। আমিয়ে 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপইণ্টমেণ্টৰ ব্যৱস্থাটো কৰিম। আৰু আমি যি BTC একৰ্ডত আছিল এই BTC একৰ্ডটো একেবাৰে মানে এৰি BTR একৰ্ড নহয়, তাত আমাৰ ইনক্লুজন কেইটামান বস্তুবিলাক কেইটামান পাৱাৰবিলাক আমি লোৱা হৈছে। যেনেকৈ আগত চলি আছিল তেনেকেই আমাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপইণ্টমেণ্ট ব্যৱস্থাটো আমি কৰি দিম বা আমি কৰিব পাৰোঁ। এই কথাটোৱে আজি আপোনালোকৰ জৰিয়তে আমি ৰাইজক ক্লিয়াৰ কৰিব বিচাৰিছোঁ। ইয়াৰ পিছতো বহুত কথাবিলাক ওলাইছে, নোলাও নাই। আপোনালোকে যেনেকৈ মানে যোৱা কেইমাহ আগত মানে 16টা ডিপাৰ্টমেণ্ট মানে ডিচিক যি পাৱাৰ দিয়াৰ কথাটো লৈ আমাৰ বিশেষকৈ বিৰোধী দলবিলাকে বিভিন্ন ধৰণৰ কথাবিলাক কৈছে, কিন্তু ইয়াত এটা কথা আছে, আমি কি বিষয়টো লৈ 16টা ডিপাৰ্টমেণ্টটো দিছোঁ আৰু 16টা ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ ডিচিবিলাকক আমাক বিশেষকৈ উপায়ুক্তসকলক কি পাৱাৰটো দিয়া হৈছে, জাষ্ট মনিটৰিং আৰু ছুপাৰভাইজ কৰাৰ বাবে ডেভেলপমেণ্ট ৱাৰ্কৰ ক্ষেত্ৰত এইটোও দিয়া হৈছে, বাকী চব আমাৰ কাউন্সিলে কৰিব। আৰু BTR একৰ্ডত অলৰেডি এই কথাটো লিখা হৈছে, BTC একৰ্ডত যিটো নাছিল মানে ডিচিক অলপ মানে ইয়াতে আমাক এংগেজ কৰা হ'ব, যাৰ কাৰণে এতিয়া ৱেলফেয়াৰ ডিপাৰ্টমেণ্টতো ছেক্ৰেটাৰী দিয়া হ'ল। এইবিলাক সকলো কথাটো তাতে সামৰি যাতে ভাল এটা গুড গভৰ্নেন্সৰ যি কথাটো আহে, গুড গভৰ্নেন্স যদি আমি বিচাৰোঁ, ভাল যদি চৰকাৰ আমি বিচাৰোঁ, তেনেহ'লে অফিচাৰসকলক বিশেষকৈ DC হওক বা আন অফিচাৰসকলকো আমি ভালকৈ এংগেজ কৰি চলাই লৈ যাব লাগে। আৰু ফিউচাৰত যিবিলাক প্লেনিং আছে আমাৰ, এই প্লেনিংৰ ক্ষেত্ৰত DC-সকলক ইয়াত আমি এংগেজ কৰিব লাগিব। তো এইটো ক্ষেত্ৰত আপোনালোকক এটা স্পষ্টকৈ আগতে আমাৰ BTRৰ চিফ ডাঙৰীয়াই কৰিছে, নকৰা নহয়। তো আগন্তুক দিনত যাতে ৰাইজে ভুল নুবুজে। আৰু আমি ৰাইজক এইটোও কওঁ, বিশেষকৈ মানে বিৰোধী দলসকলে বহুত কথাবিলাক কয়, নোকোৱা নহয়। আমাক অলপ বদনাম কৰিবৰ বাবে আমাৰ কাউন্সিলক অলপ মানে হে জ্ঞান কৰি তেওঁলোকে বিভিন্ন ধৰণৰ কথাটো কয়, কিন্তু এই ক্ষেত্ৰত ৰাইজে ভুল বুজিব নালাগে। আমি ৰাইজৰ লগত আছোঁ। আমাৰ 6 শিডিউলৰ যি ৰুল, 6 শিডিউলৰ যি আইন আছে, এই আইনটো উলংঘা কৰি আমি কেতিয়াও নাযাওঁ, এই আইনৰ মতে আমি চলি যাম। এইটো মূল কথা। আমাৰ দলৰ হৈ আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰ ইয়াত আছে, তেখেতে অলপ দুই এষাৰ কথাটো ক'ব।